हेलो गाइज की खबर आशा करिছো আপোনালোক সকলো ভালে আছে আৰু সুস্থ আছে আপোনালোক পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছো আশা কৰিছো ভিডিওটো সম্পূৰ্ণ চাব আৰু শেষত জনাব আপোনালোকৰ কেনে লাগিছে আজি বনাবলৈ লৈছো মই মাগুৰ মাছ এয়া হৈছে দুটা মাগুৰ মাছ আৰু মাগুৰ মাছৰ মই বনাম কেঁচা হালধিৰ হতে এয়া লৈছো অকনমান কেঁচা হালধি আৰু এটা ডাঙৰকৈ পিয়াজ লৈছো এটো পেষ্ট বনাই লম আৰু তিনটা কেঁচা জলকীয়া অকনমান আদা আৰু কেইফুটামান নহৰু আৰু ইয়াত মই তিয়াই ৰাখিছো জিৰা জালুকৰ গুৰি এয়া গুৰি মানে এটো পিহি লম আৰু গুজিটো গুটা হয় হেতু মই তিয়াই ৰাখিছো ধুনিয়াকে এটা সকলোখিনি মই মিক্সাৰত মিহি এটা ধুনিয়াকে ফাইন পেষ্ট বনাই লম তেনেহলে ভিডিওটো চাই থাকিব আৰু মাছটো মই ফ্ৰাই কৰি লম মাছৰ হালধি নিমখ দি দিছো আৰু এইখিনি এতিয়া ধুনিয়াকে মিহলাই ফ্ৰাই কৰি লম মই মাছ ভজাৰ একেখিনি তেলতে পুনৰ আৰু অকনমান তেল দি লৈছো আৰু তেলটো গৰম হৈ আছে বহুত বেছি সময় নালাগে গৰম হ'বলৈ তাতে মই দুখিলা তেজপাত দিছো সৰু সৰু আৰু এটা কাটি ৰখোৱা পিয়াজ দিছো গেছটো অকনমান কমাই ৰাখিছো পিয়াজটো অকন ৰঙচুৱা হোৱালৈকে ভাজি লম মই ইয়াতে কেইটামান পাঁচফোৰণ দিছো পাঁচফোৰণ দিলে ইয়াৰ গোন্ধটো খুবেই ধুনীয়া আহে সেয়ে দিছো পিয়াজটো অলপ কোমল হ'বলৈ দিম এই কোমল হৈছে পিয়াজটো আৰু অকনমান মানে কাৰা যেটো ৰঙা হৈ যায় কেতেনেকে ৰঙা হ'বলৈ নিদু অকনমান কোমল আৰু ৰঙচুৱা আৰু ধৰিছে আৰু তেনেকুৱাতে মই যিখিনি পেষ্ট বনাই ৰাখিছিলো এয়া সেইখিনি ইয়াত দি দিম গেছটো কিন্তু কমাই ৰাখিছো এইখিনি ভালদৰে লৰাই থাকিম অকনমান এই গুটাগুটি হৈ আছে মই কিন্তু একইকন কাটি দিছো মিহিকৈ মানে অকনমান কামুৰি খাব পাৰিলে ভাল লাগে দাঁতত লাগিলে সুবাই খাব পাৰিলে বেছি ভাল লাগে আৰু এতিয়া মই ইয়াতে এড কৰিছো এ দুটা আলু কাটি ৰাখিছো দীঘল কৰি আলু দুটা দি দিছো আৰু এতিয়া গেছটো বহাই দিছো এইখিনি প্ৰায় মই অকনমান তলি ধৰিছে আৰু এতিয়া মই ইয়াত ব্যৱহাৰ কৰিম গৰম পানী একেবাৰে মই জুখমতে দি দিম কিয়নো মাছ দিবলৈ আছে আৰু মাছৰ পৰা যেটো হালধিৰ লগত ৰসটো সুমাই যাব খাবলৈ খুবেই টেষ্টি হয় কিহে পানী অকন খৰকৈ দিম মই ইয়াত তেনেকুৱা একো মছলা ব্যৱহাৰ নকৰো মাত্ৰ ধনিয়া গুৰি অকনমানহে দিম আৰু ইয়াত মিক্স পাউডাৰ হক বা কিবা বেলেগ মছলা হক তেনেকুৱা একো ব্যৱহাৰ নকৰো ইয়াত যেহেতু জিয়া জালুকৰ আদা নহৰু দিয়াই হৈ আছে আৰু এইখিনি প্ৰায় ভাজি লোৱা হৈ গৈছে কিমান ধুনীয়া কালাৰ আহিছে চাওকচোন এইখিনি অকনমান যেতিয়া মানে কেৰাহীটো লাগি নধৰে তেতিয়ালৈকে ভাজি থাকিব লাগিব নহলে হালধিৰ কেঁচা গোন্ধটো আহি থাকে আৰু খাবলৈ অলপ তিতা লাগে যদি ভাজোতে ভালদৰে ভাজি লয় তেনেহলে একেবাৰে তিতা নালাগে খাবলৈ খুবেই টেষ্টি হয় লগতে স্বাস্থ্যৰ কাৰণে কেঁচা হালধি কিমান ভাল আমি সকলোৱে জানোৱে মই নতুনকৈ কোৱাৰ প্ৰয়োজন নাই ইয়াত কিন্তু মই শুকান হালধি গুৰি ব্যৱহাৰ কৰা নাই যদি আপোনালোকে প্ৰয়োজন বুলি ভাবে অকনমান দিব পাৰে হালধিৰ গুৰি আৰু এইখিনি 10 মিনিটমান সময় ভাজি লোৱা হৈ গল আৰু এতিয়া মই মিক্সাৰ জাৰটো আখালি অকনমান পানী দি দিছো গৰম পানী হয় একন
আকৌ এতিয়া পুনৰ ভালদৰে লৰাই দিম। আৰু এতিয়া ইয়াত মই 3টা শুকান জলকীয়া দি দিছো। এতিয়া ইয়াত প্ৰয়োজন অনুসৰি মই নিমখ দিছো। আৰু ভালদৰে পুনৰ লৰাই এইখিনি আৰু 10 মিনিটমান সময় ভাজিব লাগিব। মই পানী দি দিলো আৰু এতিয়া এইখিনি উতলিবলৈ দিম। উতল অহাত মই মাছ দিম। চাই থাকিব ভিডিঅ'টো। যদি ভিডিঅ'টো এইখিনিলৈকে চাই আছে তেন্তে প্লিজ লাইক কৰি যাওক, কাৰণ ভিডিঅ'টো চাই গুচি যায় আপোনালোকে লাইক নকৰে। প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। ইয়াত মোৰ তৰকাৰীখিনি পুৰা উতলি আছে আৰু মই অকণমান আলু ভাঙি দিলো। এয়া আৰু এতিয়া মই ইয়াতে দি দিম মাছ। এতিয়া এইখিনি আকৌ উতলিবলৈ দিম। মোৰ পানী শুকাই গ'ল। এতিয়া অকণমান জলকীয়াকেইটা হেঁচি দিছো, ভাঙি দিছো। গেছটো কমাই লৈছো, নহ'লে হাতটো পুৰিব পাৰেতো। এয়া হৈছে মোৰ আজিৰ থালিখন। ভাত আছে, পটল ভজা, শাক, লাই শাক, পিঁয়াজ সৰহকৈ দি ভাজিছো আৰু এইফালে হালধি তৰকাৰী, পুৰা ধোঁৱা ওলাই আছে মাগুৰ মাছৰ সৈতে। ইমানেই। হে গাইজ, ভিডিঅ'টো চাই যদি ভাল পালে তেনেহ'লে প্লিজ মোৰ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আৰু যদিহে মোৰ চেনেলত নতুনকৈ জইন হৈছে তেন্তে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাই অল কৰি দিব, যাতে আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যনসমূহ আপোনালোকে অতি সোনকালেই পাই যায়। পুনৰ লগ পাম আন এটা নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ আহিছোঁ, বাই বাই।